person you breathe. Everything you know is in your mind. Guys, welcome back to a new vlog. আজি ভিডিওটো অলপ বেলেগ ধৰণৰ হ'ব মানে আজি যাব লৈছো কামাখ্যা মন্দিৰ গুৱাহাটী তো ঘৰত আমাৰ ঘৰৰ সকলো যাব তো মানে কি দৰঙৰ ল'ৰা হয় যেহেতু আপোনালোকে যদি নতুনকৈ ভিডিওটো চাইছে তেনেহ'লে ক'ব বিচাৰিছো মানে যেহেতু গাঁৱৰ ল'ৰা মানে সেইকাৰণে কথাবিলাক যিমান মানে লিখিতভাৱে ক'ব খোজো তথাপিও গাঁৱৰ দৰঙৰ হিচাপৰ ভাষাত আহি যায় কথাবিলাক তো আপোনালোকে বেয়া নাপাব তো ভিডিওটো চাই থাকক এতিয়া মই ঘৰৰ সকলোখিনি যাম তো বলক আজি ভিডিওটো আৰম্ভ কৰোঁ এই আইতা গাড়ীত উঠিছে আৰু এইফালে খুৰা আছে খুৰীদেউ আছে আৰু বাবু আছে এয়া মা আছে এইটো নিয়েণ্ডা আৰু লগতে আমাৰ দাদা আছে এইটো আৰু এইটো সৰু বাবু আৰু ইফালে আছে খুৰা আৰু ডাঙৰ বাবু উঠিল তো এইটো আমাৰ টিকলিটো সৰু মাইনাটো আৰু এইটো খুৰীদেউ তো এতিয়া আমি যাওঁ So guys, নিৰঞ্জা পুৰা টোপনি লালকাল মানে ৰাতিপুৱা সোনকালে বহুত সোনকালে আহিছোঁ কেনে টোপনি আৰু আমি এতিয়া আদাবাৰী পালোঁ আহি আজি গাড়ী যাম বাৰু ইমান নাই তথাপিও মানে এয়া ৰখি আছোঁ অলপ কিবা কিবি বস্তু ল'ব লগা আছে আৰু আমাৰ হিয়ামণি আছে সৰবপিতো টোপনি গ'ল মা আৰু আইতা আছে আইতা আইতা কি খবৰ ভালনে তামোল খাব লাগে A few moments later. তো আজি নিৰঞ্জা একদম বহুত মজা লগা হৈছে পুৰা ফটো উঠবা পোষ্ট দি আছে কিন্তু মই ভিডিঅ' কৰিছোঁ গম পোৱা নাই তো ভিডিঅ' তো গাইজ বহুত দিন গুৱাহাটী অহা নাছিলোঁ আৰু প্ৰায় এবছৰমানৰ পিছতে এতিয়া গুৱাহাটী আহিছোঁ আকৌ ভাল লাগিছে তো এতিয়া মন্দিৰ পোৱা নাই আমি এতিয়া আদাবাৰী ৰখি আছোঁ কিবা কিবি বজাৰ কৰিব লগা আছে আমাৰ গোটেই ফেমিলি আছে ইয়াতে গাড়ীত তো আমি এইখন লৈ আহিছোঁ চাই থাকিব মন্দিৰ পাবলৈকে আৰু প্ৰায় 10 মিনিটমান লাগিব চাগে তো এতিয়া যাই আছোঁ তো ব'লক এইকেইটা আমাৰ বাবুহঁত আৰু এইটো খুৰা আৰু এইটো নিৰঞ্জা সিফালে আছে দাদা গাড়ী চলাইছে 20 minutes later. ইয়াতে এনেকৈ ফুল আৰু চাকি লৈ ল'লোঁ আৰু এতিয়া ভিতৰলৈকে যাম আৰু এইটো ছাগলী নিৰঞ্জাই লৈ আছে এইটো আমি মন্দিৰত এৰি দিবৰ কাৰণে লৈ আহিছোঁ ইয়াতে এনেকৈ ভেকচিনৰ চাৰ্টিফিকেটখন চেক কৰিছে মানে দুটা ভেকচিন নোলোৱাকৈ ভিতৰত মানুহক সোমাব নিদিয়ে আমি সকলোৱে ভেকচিন লৈছোঁ যিহেতু সেইকাৰণে আমাক ভিতৰত আহিব দিলে ইয়াতে ভৰি হাত ধুই এতিয়া যাওঁ মন্দিৰৰ ভিতৰত চাকি জ্বলাবৰ কাৰণে তো গাইজ আমি এতিয়া সকলোৱে মন্দিৰৰ ভিতৰত সোমালোঁ তো এইখন মাৰি দিলোঁ 10 টকা ল'লে এইখন কিনি ল'লোঁ আৰু এতিয়া ভিতৰত আহিলোঁ তো এতিয়া চাকি তাকি জ্বলাই কিনে দেখুৱাই আছোঁ আপোনালোকক তো চাই থাকক ভিডিঅ'টো তো গাইজ লাইন ধৰি যাই আছোঁ
আমাৰ ঘৰৰ গোটেইকেইটা আৰু ভেকচিন লোৱা কেইটাকে সোমাব দিয়ে গতিকে গোটেইকেইটা ভেকচিন লোৱা আছে তো আৰু মাইনা বাবুহঁতৰ বাৰু লোৱা নাই বহুত দীঘল লাইন বহুত মানুহ হৈছে তো কিবাকে ইমান টাইম ৰখি থাকি এতিয়া সোমাব পাইছোঁ আৰু অলপ ইয়াৰ পিছত এতিয়া আৰু মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিব এলাও নাই গতিকে বাহিৰৰ ওলোৱাৰ পিছতহে কৰিব পাৰিম Later. তো গাইজ এতিয়া ভিতৰত সেৱা লৈ বাহিৰত আহিলোঁ আৰু এইটো ওপৰ ফালে চাওক মুকেশ আম্বানীয়ে দিয়া সোণৰ মুকুট আৰু আমি এৰি দিব অনা ছাগলীটো এতিয়া দিব হৈছে আৰু কিছুমান নিয়মো কৰিব লাগিব সেইখিনি কৰি লৈ আমি এতিয়া এৰি দিম ছাগলীটো আৰু এতিয়া গামোচাখন বান্ধি সকলোৱে এটা এটা কল খুৱাই দিওঁ ময়ো এটা খুৱাই দিওঁ তো গাইজ এয়া বলি ঘৰ ইয়াতে বলি দিয়া হয় আৰু যিহেতু আমি বলি নিদিওঁ সেইকাৰণে মানে আমি তাতে যাম আৰু ছাগলীটো তাতে ভিতৰত এৰি দিম গাইজ আমাৰ চাকি জ্বলোৱা হ'ল আৰু এতিয়া অলপ বহি আছোঁ যিহেতু সেইকাৰণে কেইটামান চিনেমেটিক শ্বট দেখুৱাই আছোঁ কাৰণ ইয়াতে চাব লগা বস্তু বহুত আছে তো আপোনালোকে চাওক কেনেকুৱা পায় সকলোকে এনেকুৱাকৈ প্ৰসাদ দিছে আমি এতিয়া প্ৰসাদ খাই লৈ উঠি মন্দিৰ আকৌ দৰ্শন কৰিম ইয়াতে 2009 চনতে আহিছিলোঁ তেতিয়া প্ৰায় বহুতখিনি সৰু আছিলোঁ আৰু এতিয়া আহিলোঁ আকৌ 2009ৰ পিছত এতিয়া 2021ত আকৌ মানে তেতিয়া বহুত সৰু আছিলোঁ হেৰাই গৈছিলোঁ এবাৰ তেতিয়াৰ পৰা অলপ ভয় লাগে মানে সকলোৱে ফুৰি থাকিব তেতিয়া সেইদিনা মানে অৱস্থা বেয়া হৈ গৈছিল হেৰাই কিনে কিবাকৈ ঘৰ পাইছোঁ আৰু আকৌ নদী ইয়াতে থাকিব লাগে হয় মাছাপ না এই আৰু বেলেগ চলি আছে ইয়াতে বেছি টাইম নাথাকোঁ তো গাইজ এইটো পাৰ্কিং প্লেচ হয় মানে ইয়াতে সকলো গাড়ীবিলাক ইয়াতে ৰখা হয় কিন্তু একদম ওপৰৰ ফ্ল'ৰ হয় আৰু এইপিনে আহে গাড়ীবিলাক মই দেখুৱাইছোঁ এয়া তো এইপিনে আহি মানে ইয়াতে ওপৰত তো এতিয়া মই দেখাই আছোঁ আপোনালোকক ইয়াৰে ওপৰৰ পৰা তলৰ ভিউটো দেখুৱাই আছোঁ তো চাওক কেনেকুৱা গাইজ এতিয়া ঘৰত যাব ওলাইছোঁ আৰু ইয়াতে মানে এটা ধুনীয়া ভিউ পইণ্ট হৈছে তো সেইটো আপোনালোকক দেখুৱাইছোঁ চাই থাকক আৰু মানে খুব ফটো ইয়াতে খুব ফটোবিলাক ভাইৰেল হৈছে জেগাখিনি আপোনালোকক দেখুৱাইছোঁ এতিয়া
লেফ্ট চাইডে আমি তো গাইছ এতিয়া ঘৰত যাম আৰু এইখিনিয়ে ভিডিঅ'টো নতুন ভিউ পইণ্টটো কেনেকুৱা লাগিল চাওক আহিব আপোনালোকে ধুনীয়া ধুনীয়া ফটো হয় ফটোশ্বুট কৰিবৰ কাৰণে ধুনীয়া ধুনীয়া জেগা আৰু ভাল লাগে তো আহিব আপোনালোকক গাইজ কেনেকুৱা লাগিল ভিডিঅ'টো মানে বহুতখিনি দেখাম বুলি ভাবিছিলোঁ আগতে কিন্তু এতিয়া ঘৰৰ মানুহৰ লগত আহিলোঁ যিহেতু আৰু অকলে অকলে মানে ঘূৰি ফুৰিব নোৱাৰি আৰু যিখিনি নিয়ম নীতি কৰিব লগা আছিল সেইখিনি আমি কৰিব লগা হ'ল কৰিলোঁ মানে কৰাৰ কাৰণে আৰু এক্সট্ৰা অকলে এনেকুৱাকৈ ঘূৰিব নাপালোঁ অকলে মানে আৰু সেইকাৰণে ভিডিঅ' কিছুমান দেখাব থাকিল বাকী আৰু চেষ্টা কৰিম আকৌ কেতিয়াবা পিছত আহিম গতিকে আজি ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব তো বাই বাই আৰু কিবা যদি ভুল হৈছে তেনেহ'লে কমেণ্টত জনাব আকৌ নেক্সট টাইম এনেকুৱা ভুল নকৰিবৰ কাৰণে চেষ্টা কৰিম তো আশা কৰোঁ আপোনালোকে ভাল পালে বাই বাই